সমষ্টিৰ অন্তৰ্গত বৰংগাজুলি চাহ বাগিচা আমাৰ আৰ্য সমাজৰ এই মন্দিৰত আজি ৰথ যাত্ৰা তেওঁলোকে আয়োজন কৰিছে, লগতে বিশ্ব শান্তিৰ বাবে মহাযজ্ঞ আয়োজন কৰিছে আৰু ইয়াত মই অংশগ্ৰহণ কৰিছোঁ। লগতে হাজাৰ হাজাৰ ভক্ত ইয়াত অংশগ্ৰহণ কৰাটো দেখিছোঁ আৰু খন্তেক পিছত আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। আমি ভাল লাগে আৰ্য সমাজে অকল নিজৰ বুলি নহয়, বিশ্বৰ মানৱ সমাজৰ কাৰণে, বিশ্বৰ শান্তিৰ কাৰণে তেওঁলোকে যজ্ঞ কৰে আৰু এই যজ্ঞটা আমি বহিলোঁ আৰু ঠিক তেনেকুৱাই আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকৰ লগত আমি এনেকুৱা সম্পৰ্ক ৰাখি পেলাই সমাজৰ কাৰণে কাম কৰি আছোঁ আৰু এই সমাজে নিস্বাৰ্থভাৱে মানৱ সমাজৰ কাৰণে তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আহি আছে। তেখেতসকলৰ যি সপোন, তেখেতসকলৰ যি উদ্দেশ্য, সেইটো উপনী হওক, বাস্তৱত ৰূপায়ণ হওক, সেইটোকে মই কামনা কৰিছোঁ। হয়তো আমি চাম এই দ্ৰোণাচাৰ্য আৰ্য বিদ্যাপীঠ বুলি ইয়াত বহুত পুৰণা এটা বিদ্যালয় আছে। ইয়াৰ পৰা মেট্ৰিক পাছ কৰে, হাইস্কুল ইয়াত আছে। ৰিজাল্টখিনিও বেছি সন্তুষ্টজনক নহয়, গতিকে আমি আগন্তুক দিনত এইটো আলোচনা কৰি পেলাই কেনেকুৱা আমি শিক্ষাৰ পৰিৱেশ লগতে ইয়াৰ সা সুবিধা দিব পাৰে, তাৰ কাৰণে আমি নিশ্চয় চিন্তা চৰ্চা কৰিম।